আৰু এয়া আছে বক্স দেখিছে না আপোনালোকে বক্সত লৈ গৈছোঁ আজি পূৰা পাৰ্টি কৰি আমি গৈ আছোঁ বজাৰ কৰিবলৈ আপোনালোকক দেখুৱাম কেনেকৈ আমি পিকনিক খাম আৰু আমাৰ ছাৰৰ ফটো আহিব আপোনালোকক আমাৰ ছাৰ গুৰুকেইজনকো দেখুৱাম আৰু এতিয়া আপোনালোকক আমি বৰ্তমান ফিল্ড পাই গ'লোহি আৰু এইখন হৈছে আমাৰ হেণ্ডবল কোৰ্ট আৰু ইয়াতে আমি প্ৰেক্টিচ কৰোঁ আপোনালোকে দেখিছে এয়া এইখন হৈছে আমাৰ হেণ্ডবল কোৰ্টখন আৰু এইখনতে আমি প্ৰেক্টিচ কৰোঁ আৰু এইখন ফিল্ডখনৰ নাম হৈছে সাপেখাতি পাব্লিক ফিল্ড আৰু আমি এইখনতে বহুত ধৰণৰ খেল হয় ক্ৰিকেট আৰু কাবাডী আৰু বিভিন্ন ধৰণৰ খেল হয় আৰু এইখনতে আমি প্ৰেক্টিচ কৰোঁ বহুত দূৰৰ পৰা ল'ৰা আহি ইয়াত প্ৰেক্টিচ কৰে আৰু আপোনালোকক দেখাম আৰু যিহেতু আমি আজি আমাৰ চৰাইদেউ হেণ্ডবল টিমটো যিহেতু আজি 31 ডিচেম্বৰ আৰু আমি সৰুকৈ ভাত খাম বুলি ভাবিছোঁ আৰু আপোনালোকে চাব আৰু আমাৰ ছাৰ ফটো আছে অলপ ক'ব আপোনালোকক আৰু আমি এতিয়া বৰ্তমান বজাৰ কৰিবলৈ যাওঁ আৰু এতিয়া ব'লক যিহেতু আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া আমাৰ এইফালে আছে নিৰঞ্জন দা জুই মানে জ্বলাই আছে আৰু আমাৰ এইফালে কৈ দিয়া আছে কিবা এটা हैप्पी न्यू ईयर दुनिया चली दे किजनी यार ये कितनी औसम है यार আমাৰ এইফালে ৰাজাদা আছে মন মাৰি আছে কিবা এটা হ'ল নেকি আজি ফূৰ্তি কৰিব লাগে আজি 1 ডিচেম্বৰ আৰু এইফালে আমাৰ আছে ৰাজদীপ কিবা এটা কৈ দিয়া আৰু আমাৰ বেছিকেইজনে কাম কৰি আছে এইফালে পুৰা পানী আনি আছে কি কৰে আপোনালোকে দেখিলে আমি ব্ৰইলাৰ চইলাৰ পূৰা চাফা কৰিলোঁ আৰু আমাৰ ছাৰ আছে ছাৰে কিবা এটা ক'ব আজি 31 ডিচেম্বৰ যিহেতু আজি অলপ কিবা ক'ব ছাৰ কৈ দিয়ক কিবা এটা আজি 2022 চনৰ আজি অন্তিমটো দিন আমি চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ খেলুৱৈসকল আজি আমি ইয়াতে সমবেত হৈছোঁ সাপেখাতি মিনি ষ্টেডিয়ামত আৰু আজি আমি খেলুৱৈসকলে খেলা ধূলা কৰাৰ লগতে আমি মানে প্ৰীতি ভোজ এটা আয়োজন কৰিছোঁ আৰু আমি সকলোৱে প্ৰীতি ভোজটোত হোৱাৰ পিছতে অভিভাৱকসকলেও আজিৰ দিনত আমি মাতিছোঁ আৰু আমাৰ চৰাইদেউ জিলা হেণ্ডবল সন্থাসমূহ বিষয়ববীয়া তথা সদস্যসকলকো আজি আমি আজি 2022 চনৰ অন্তিমটো দিনত আমি নিমন্ত্ৰণ জনাইছোঁ আজি খুব সুন্দৰ লাগিছে ভাল লাগিছে আৰু ভাল হ'ব পৰিৱেশটো সকলোৱে আহিব সময় হোৱা নাই ছাৰে ক'লে আপোনালোকে ক'ব যে আমাৰ এজন ছাৰ আৰু এতিয়া আপোনালোক আৰু দেখুৱাম আমাৰ প্ৰেক্টিচ কৰা সময় হৈ গ'ল আৰু আপোনালোকে দেখিছে এইফালে প্ৰেক্টিচ কৰি আছে আৰু আমাৰ খেলুৱৈসকলৰ প্ৰেক্টিচ কেনেধৰণে কৰিছে नस नस में तू जोश जगा कुछ भी नहीं आसान यहाँ अपनी राहें खुद ही बना मेहनत कर पसीना बहा रुकना और थकना है मना जीतना चाहे कर तू यहाँ कर खुद को तैयार जरा Get ready to fight Get ready to fight Get ready to fight
जा खुद को मंजिल तक पहुंचा आज के आगे कल को झुका सोच न तू अब करके दिखा যেহেতু আপোনালোকে দেখিলে আমাৰ খেলুৱৈসকলে কেনেধৰণে প্ৰেক্টিছ কৰি আছে আৰু মই প্ৰেক্টিছ কৰি লওঁ আপোনালোকক আমাৰ খেলুৱৈসকলৰ খেলবোৰ দেখুৱাম আমাৰ হেণ্ডবল কেনেকৈ খেলে हर प्लेयर के लिए सबसे जरूरी होते हैं 3 S स्पीड स्टेमिना स्ट्रेंथ एक में भी कमी रहेगी तो प्लेयर में कमी रहेगी क्या क्या Speed, stamina, strength. शाबाश আমি 2022 বৰ্ষ আজি অন্তিম দিনত আমি এইকণ আজি সকলোকে লগ পাই আমি বহুত আনন্দ উপভোগ কৰিছোঁ সকলোৱে ভাল পাইছোঁ আৰু আগন্তুক 2023 বৰ্ষৰ দিন প্ৰতিটো দিনেই যাতে সকলোৰে যাতে মংগল হয় ভাল হওক উজ্জ্বল হওক তাকে কামনা কৰিছোঁ লগতে আমাৰ 20, 21, 22 ডিমোট ছিনিয়ৰ গেমছ আছে গতিকে বয়জ এণ্ড গাৰ্লছ আমি দুইটা টিমে আমি তাতে জইন কৰিম বুলি ভাবিছোঁ গতিকে দুইটা দল আমি ধুনীয়াকৈ প্ৰেক্টিছ কৰি পেলাই আমি ভালকৈ আমি বনাই নিব লাগিব গতিকে সকলোকে আমি প্ৰেক্টিছলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এটা চবতকৈ ভাল খবৰ আমাৰ সকলোকে আমি ইয়াত থকা সকলোকে আমি জনাব বিচাৰিছোঁ যে আমাৰ অসম হেণ্ডবল এছ'চিয়েশ্যনৰ পৰা আমাৰ সাপেখাতি বুলি নহয় আমাৰ সোণাৰী যিকোনো এটা অঞ্চলত 20 জুন হেণ্ডবল প্ৰতিযোগিতাখন যিখন আমাৰ 20 জুন হয় তাতে আমাৰ প্ৰায় 10-12টা দল আহে 20 জুনৰ বিহাৰ চিহাৰ এনেকৈ লগ লাগি কেলকাতা এনেকৈ তো গোটেইখিনি লগ লগাই এখন প্ৰতিযোগিতা হ'ব সেইখন আমাৰ সোণাৰী অঞ্চলতে বৰ্তমানলৈকে আমাৰ সোণাৰী অঞ্চলতে দিয়া কথা আছে গতিকে এইটো আমাৰ কাৰণে বৰ সৌভাগ্যৰ কথা যদিহে হয় আমাৰ হয়তো এইটো বছৰে 2023 বৰ্ষতে সেইটো খেল হ'ব গতিকে সেইটো এটা ভাল খবৰ আপোনালোকক আজি এই 2022 বৰ্ষৰ শেষ দিনটোত দিলোঁ কালিয়া এইটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ হেণ্ডবলত আমি অকল ছোৱালী দল অংশগ্ৰহণ কৰিছিলোঁ তাৰ আমাৰ পাৰ্টিচিপেণ্ট চাৰ্টিফিকেটখিনি আমি ডিষ্ট্ৰিবিউশ্যন কৰিব লৈছোঁ ছয়নিকা হাজৰিকা আমাৰ মালাকা চক চাৰ্ভিচখন দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ বুলবুলি দুৱাৰা আমাৰ মাজত থকা ৰাজীৱ ফুকন ডাঙৰীয়াক আমি চাৰ্ভিচখন দিবৰ কাৰণে অনুৰোধ কৰিছোঁ বুলবুলি দুৱাৰা ন এইফালে আমাৰ নিয়ন্ত্ৰণ খাই আছে খানা এইফালে ৰাজাদা পুৰা দিছে ৰাজাদা আমি খাই ললো বাৰু আমাৰ ছাৰে ক'ব নতুন বছৰ যিহেতু আহি আছে কাইলৈ নতুন বছৰ আহি আছে আমাৰ চৰাইদেউ জিলা হেণ্ডবল সংস্থাৰ তৰফৰ পৰা আমি সকলো জিলাকে আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৰে দিন সুখৰ হওক সকলোৱে যি মনলৈ আশা ধৰিছে সকলোৱে পূৰ্ণ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ থেংক ইউ ছাৰ যিহেতু আমি ভোজ খালোঁ আৰু এতিয়া আমি
ঘৰলৈ যাব লৈছোঁ আৰু যদি মোৰ ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বহুতে মোৰ ভিডিঅ' চাই খালি ছাবস্ক্ৰাইব নকৰে আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আজি বাই বাই জয় হিন্দ জয় অসম বাই বাই